পালো যে মোৰ হাজবেণ্ড আগতেও বিয়া হোৱা আজি প্ৰথমবাৰ কেমেৰা আগত কৈ আছোঁ এনি টাইম মোক ঘৰত যদি প্লাম্বাৰ এটাও আহে ইলেক্ট্ৰিচিয়ানো আহে যিয়ে আহে মোক লক কৰি থৈ দিয়ে ৰুমতে আই ৱাজ লাইক হিজ থাৰ্ড ৱাইফ বিয়া হ'লোঁ কলকাতালৈ গ'লোঁ তেতিয়া ভাবিছিলোঁ যে গোটেই মানে লাইফটো চেঞ্জ হ'ব আইও মই ইম'চনেল হৈ যাম এতিয়া জানা ইমান বেয়া বেয়া প্ৰশ্ন সুধিছা যে কলকাতালৈ গ'লোঁ দুখন ঘৰৰ খুব ধুনীয়াকৈ মিল হৈ পেলাই বিয়াখন পাতিলে কিন্তু ট'টেলি ফ্ৰড আছিলে গোটেই কাহিনীটোৱে ফ্ৰড আছিলে মোৰ লগত বিয়াৰ এমাহ দুমাহৰ পিছত মই গম পালোঁ যে মোৰ হাজবেণ্ড আগতেও বিয়া হোৱা বাচ্ছা এটা আছে তাৰপিছত আৰু তাতকৈ আৰু কি ক'ম আজি প্ৰথমবাৰ কেমেৰা আগত কৈ আছোঁ গতিকে তথাপিও ট্ৰাই কৰিছিলোঁ আৰু এনেকুৱা আছিলে যে তেখেতৰ নিজৰ দুখখিনি লুকুৱাবৰ কাৰণে মোক অনবৰতে মানে টৰ্চাৰ কৰি থাকিছিলে ৰুমত লক কৰি থৈছিলে এটা বছৰ কলকাতাত আছিলোঁ মই এটা বছৰ কমপ্লিট নাই কাৰণ তেখেতে জাহাজতো গৈ থাকিছিলে মোক ঘৰলৈ পঠিয়াই দিয়ে মই যদি কওঁ মোৰ ইনলজৰ ঘৰত থাকোঁগৈ কিয়নো সেই ঘৰটোত তেখেতৰ মাও আহি থাকে মোৰ মাদাৰ ইন ল' আহি থাকিছিলে কিন্তু তেখেতে আৰু মই বেছিভাগ একেলগে আছিলোঁ আৰু মই যদি কওঁ যে কল্যাণীৰ ঘৰটোত থাকোঁগৈ আমি চাউথ চিটি কলকাতাত থাকিছিলোঁ আৰু যাদৱপুৰত আৰু তেখেতে মোৰ শাহুমা হেৰিত থাকিছিলে কল্যাণীত থাকিছিলে গতিকে মই যদি কওঁ যে তুমি যোৱাগৈ মোৰ ঘৰটো ইয়াতেই মই কল্যাণীত মাৰ লগত থাকোঁ এটলিষ্ট মই লেংগুৱেজটো শিকিম বা ইন ফিউচাৰ মই মোৰ ল'ৰা ছোৱালীক কি শিকাম যদি মই তোমালোকৰ একো নকৰোঁৱেই যদি গতিকে তেখেতে নিদিছিলে তেখেতে কয় যে নালাগে তুমি ঘৰলৈকে যোৱাগৈ এভৰি টাইম মোক ঘৰলৈকে পঠিয়াই দিয়ে অহা যোৱা সদায় এনেকুৱাই হৈ থাকে 2-3 মান্থছ গুৱাহাটীলৈ পঠিয়াই দিয়ে তেখেত যেতিয়া শ্বিপলৈ গুচি যায় মোক গুৱাহাটীলৈ পঠিয়াই দিয়ে তেনেকুৱা নিচিনা আছিলে তাৰপিছত তেখেতৰ খুৰাক ঢুকালে যিজন খুৰাকৰ কথা কৈ পেলাই জল্দি বিয়াখন পতা হৈছিলে আচলতে চ' খুৰাক ঢুকোৱাৰ সময়তো মই ক'লোঁ যে মইতো বোৱাৰী হয় তোমালোকৰ গতিকে মই কিয় যাব নোৱাৰোঁ খুৰা ঢুকাইছে তোমাৰ আৰু আমাৰ এতিয়া আমিতো বামুণ হয় গতিকে আমাৰ ঘৰত যদি নিজৰ কোনোবা ঢুকায় বৰ্তা হওক খুৰা হওক বা কোনোবা তেতিয়াতো আমাৰ বহুত নিয়ম থাকে কাৰণ আমি মাটি থ'ব লাগে নিৰামিষ খাব লাগে ভাত খাবই নাপায় নেকি 3 দিন কিবা তেনেকুৱা বহুত নিয়ম থাকে গতিকে মই সেইবোৰ জানিব বিচাৰোঁ তেওঁলোকৰ কি আছে মোক আঁতৰাই ৰাখে চব ক্ষেত্ৰতে মোক আঁতৰাই ৰাখে আৰু তেখেত খুৰাক ঢুকোৱাৰ পিছতো মোক এদিনো মোক সেইখন মেইন ঘৰখনলৈ মোক যাবলৈ নিদিলে আৰু দোকানলৈ গ'লে মানে এনি টাইম মোক ঘৰত যদি প্লাম্বাৰ এটাও আহে ইলেক্ট্ৰিচিয়ানো আহে যিয়ে আহে মোক লক কৰি থৈ দিয়ে ৰুমতে তেনেকৈ থাকিলোঁ কিছুদিন থাকি মেলি ভাবিলোঁ যে জীৱনটো শেষ হৈ গৈছে ডিপ্ৰেশ্যনত একদম শেষ হৈ গৈছিলোঁ আৰু কিতাপ পঢ়ি থাকোঁ ভাতকেইটা খাওঁ ভাত বনাওঁ আৰু মেইড থাকে তেওঁলোকে অলপ সহায় কৰি দিয়ে তেওঁৰ মাক থাকিলেও তেনেকৈ থাকে জীৱনটো একদম মানে দুটা ৰুমৰ মাজত 2 BHK আছিল যিহেতুকে দুটা ৰুমৰ মাজত শেষ হৈ গৈছিলে সদায় নিজেই নিজক কুৱেশ্যন কৰোঁ যে কি হ'ল মোৰ জীৱনটো ইমান বছৰ সৰুৰে পৰা নাচিলোঁ বাগিলোঁ গোটেই অসমৰ মৰম ল'লোঁ তাৰপিছত দেখোন বেলেগ হৈ গ'ল এতিয়া তথাপিও চেষ্টা কৰিছিলোঁ কিন্তু নোৱাৰিলোঁগৈ আৰু আল্টিমেটলি গুচি আহিলোঁ আৰু গুচি অহাৰ পিছত বহুত কথা গম পালোঁ আৰু সেইবোৰ আৰু ইমান অ'পেন কৰিতো লাভ নাই আৰু মানে তেওঁৰ I was like his third wife. আচ্ছা I was like his third wife. First he got married when he was 25. He was 25. 25 বছৰ আছিল তেখেতে বিয়া পাতিলে তেনেকুৱা আছিলে কিন্তু মানে বস্তুবোৰ ইমান হাইট কেনেকৈ কৰিব পাৰিলে গড ন'জ তেওঁলোকৰ ৰিলেটিভছবিলাকেও ইমান হাইট কৰিলে তাৰপিছত ছেকেণ্ড ৱাইফ হয় নে কি হয় আই ডোণ্ট ন' সেইটো ৱাইফ বুলিয়ে ভাবিম বাচ্ছাটো যাৰ আছিলে তেনেকুৱা আছিলে বহুত বেছি জটিল মানে মই মানে চক্ৰভিউ এটাত সোমাই যোৱা নিচিনা মোৰ এই জীৱনটো শেষ হৈ গ'ল আকৌ ওলাই আহি পেলাই গুৱাহাটীলৈ আহি নিজৰ মানুহখিনি পাই বহুত মাহ মানে মানুহৰ মাজত ওলাবলৈ লাজ লাগে ওচৰ চুবুৰীয়া ফেচ কৰিব নোৱাৰোঁ আৰু ৰুমত সোমাই ৱেইট গেইন হৈ গৈছে 66, 67 এনেকুৱা ৱেইট হৈ গৈছিলে নিজকে আইনাত চাব নোৱাৰোঁ এনি টাইম ডিপ্ৰেশ্যনত থাকোঁ নিজেই কান্দোঁ নিজকে সান্তনা দিওঁ তেনেকুৱা হৈ গৈছিল লাইফটো বহুত বেছি বেয়া হৈ গৈছিলে কিন্তু সেইবোৰ বস্তুটো এতিয়া আৰু ৰাইজক দেখাই বুজাই এইটো লাভ নাই নিজেই ফাইট কৰিব লাগিব নিজৰ লাইফটো লৈ সেয়াই আৰু কি ক'ম জীৱনটো বিৰাট জটিল সেইটোৱে বুজি পালোঁ আৰু মই ভাবোঁ যে মানুহ যিমান
হয়তো বেছি কোমল অন্তৰৰ হৈ আজিৰ তাৰিখত লাভ নাই মানুহে হয়তো ভাবিব পাৰে অসমৰে ল'ৰা নাপালি নেকি কিবা নাপালি নেকি অসমৰ ল'ৰাৰ লগতেতো বিয়া হ'ম বুলি ভাবি আছিলোঁ তেতিয়ানো নাই এতিয়া মই একচুৱেলি টোটেলি কামক লৈ ফ'কাছ কৰোঁ ইনফেক্ট মই যেতিয়া তেওঁলোকৰ ৰিলেটিভছবিলাক কাজিনবিলাক তেওঁলোকক যোগাযোগ কৰোঁ ইনফেক্ট প্ৰথমবাৰ যেতিয়া গম পালোঁ গোটেই কাহিনী গম পোৱাৰ পিছত তেখেতৰ মাকে মোৰ মাৰ আগত কনভিন্স কৰি ল'লে যেতিয়া তাৰপিছতে মোৰ মাদাৰ ইন লৰ ফোন নম্বৰে চেঞ্জ কৰি দিলে মোৰ হাজবেণ্ডে আৰু মোক একদম কাষতেই মানে লগ হ'বই চান্স নিদিয়া নিচিনা কৰিলে শেষত লগ পালোঁ বাৰু কিন্তু তথাপিতো মানে নাম্বাৰ চাম্বাৰ মই গম নাপাওঁ ফোন নম্বৰ মোক নিদিলেই আৰু তেখেতৰ কাজিনসকলকো যেতিয়া মই যোগাযোগ কৰিব বিচাৰোঁ থ্ৰু ফেচবুক হওক বা কিবা তেতিয়াও প্ৰথম অৱস্থাত বডিকৈ ভালকৈ কথা পাতে যেতিয়াই মই তেখেতৰ বিষয়ে সুধিব বিচাৰোঁ লগালগ মোক হয়তো ব্লক কৰি দিয়ে নহ'লে আনচাৰ নিদিয়া হৈ যায় তেনেকুৱা নিচিনা কৰিব ল'লে সেয়াই আৰু গ্ৰেজুৱেলি আপুনি গোটেইখিনি কথা গম পালে প্ৰুফ পাইছোঁ ঘৰত কাপোৰ পালোঁ বাচ্ছাৰ কাপোৰ বাচ্ছাৰ পুতলা চব পালোঁ চব বস্তুৱে পাইছোঁ আপুনি নিজে গুচি আহিলেনে মই নিজে আহিছোঁ তেওঁ গম নোপোৱাকৈ গুচি আহিলে নাই তেখেতে জানে ৰাতিপুৱাই মাৰপিট আৰম্ভ কৰে 7টা বজাতে মাৰিব লৈছিলে ডিঙিত চেপা মাৰি ধৰিছিলে অলপমান চাইক'লজিকেল প্ৰব্লেম আছে চাগে তেখেতৰ ৰাতি ঠিকেই আছিলে ৰাতিপুৱা 5টা বজাত তেখেতে কিবা কিবি আসন চাখন কৰে ময়ো অলপমান কৰিব লৈছিলোঁ বিনা কাৰণত মোক আকৌ উল্টা পুল্টা কুৱেশ্যন কৰি মোক মাৰিবই ল'লে মই কৈছোঁ তোৰ মাৰ খাই থাকিম নেকি আৰু বিনা কাৰণত একোৱে নকৰোঁ ভাত ৰান্ধি বহি আছোঁ ইয়াতে গুচি আহিলোঁ আৰু মই নাথাকোঁ মই নোৱাৰোঁ আৰু এনেকৈ মই মৰি যাব লাগিব কিন্তু মই একেবাৰে গুচি আহিম বুলি ভবা নাছিলোঁ হ'লেও ঠিক হৈ যাব বস্তুবিলাক লাহে লাহে যিহেতুকে এবাৰ বিয়া হৈ গ'লোৱে যিহেতুকে আৰু ঠিক হ'ব বুলি ভাবিছিলোঁ কিন্তু নহ'ল তাৰপিছত তেখেতে উল্টা আকৌ নিজৰ পোৱালি ছোৱালী লৈ গুচিহে আহিলে মই কৈছোঁ ভগৱান কি ক'ম আৰু এতিয়াই ক'ব নোৱাৰিম ইমানখিনি হৈ আছে মন যায় নিজৰ সংসাৰ কেতিয়াবা ক'ৰবাত ইনষ্টাগ্ৰামতে কেতিয়াবা সৰু পোৱালীৰ মুখ এখন দেখিলে মন যায় যে নিজৰ সংসাৰ নিজৰ বাচ্ছা এটা মন যায় ছোৱালী মানুহ হিচাপে জন্ম হৈছোঁ যিহেতুকে নিজৰ সংসাৰ নিজৰ স্পেচ নিজৰ সংসাৰ বুলি কি ক'ম ক'লে কি বুজিম আৰু মন যায় কিন্তু ভয়ো লাগে পুতুককৈ এতিয়া ট্ৰাষ্ট কৰিব নোৱাৰা হৈ গৈছোঁ সাহস নোপোলায় কাৰণ দুবাৰ ফেইলিয়াৰ দুবাৰ আৰু ছেকেণ্ড টাইমটো ইট ৱাজ লাইক ৱৰ্ষ্ট